ৰাতিপুৱা মোৰ এনেদৰে ষ্টাৰ্টিং হয় দিনটো। টিউশ্যন কৰোঁ। ই হৈছে ভাৰ্গৱ বুঢ়াগোহাঁই আৰু ই হৈছে আলোক বৰগোহাঁই, যিয়ে আগৰ ভিডিঅ'টোত আপোনালোকক ইন্ট্ৰডিউচ কৰাই দিছিল। আৰু ৰাতিপুৱাটো এনেকৈ আৰম্ভ হয় আৰু মোৰ। তাৰপিছতে মই ডিউটি যাব লাগিব, তো ডিউটি যাম। সেইকাৰণে সোনকালে ইহঁতক পঢ়াই লওঁ, যিহেতু বৰ্তমান স্কুলো বন্ধ আৰু ঘৰত নপঢ়ে, সেয়েহে দুইটাকে মোৰ ওচৰলৈ পঠিয়াই দিছে পঢ়িবলৈ। আৰু পঢ়াত দুইটা ভাল, কিন্তু বহুত বেছি উৎপতীয়া দুইটা, হয়নে বাৰু ভাৰ্গৱ? এতিয়া একো মাত নামাতে, চা নহয়নে? উৎপতীয়া হয়নে? থোৰা থোৰা। অঁ, থোৰা থোৰা উৎপতীয়া। হিন্দীতহে কথা পাতে, গেম খেলি খেলি হিন্দী কথা ক'বলৈ শিকি গ'ল। লিখিছে অসমীয়াতে, কিন্তু কথা পাতে হিন্দীত। আখৰকেইটা ধুনীয়া, ই কিন্তু বাওঁহতীয়া, ই বাওঁহাতে লিখে। ই ক্লাছ 5ত পঢ়ে আৰু ই ক্লাছ 6ত পঢ়ে। চাওক আখৰ।